নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ আণ্ডাৰত নতুনকৈ চাকৰি মুকলি কৰিছে, এডভাৰটাইজমেণ্ট আহি গ'ল। গ্ৰেড 3 গ্ৰেড 4 বোৰৰ ভেকেঞ্চিখিনি আছে। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব, ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। বহুতে কৃষি বিভাগৰ ভেকেঞ্চি ক্ষেত্ৰত অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ভেকেঞ্চিসমূহ আহি গৈছে। কেনেদৰে আবেদনসমূহ কৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু মোৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি লওক। ভিডিঅ'টো যিমান পাই সিমান পৰ্যন্ত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এখন আপোনালোকক কিৰণ পাব্লিকেশ্যনৰ পৰা পাব্লিছ কৰা বুক হয়, যিসকলে APSC বোৰে প্ৰিপাৰেশ্যন কৰি আছে। যিহেতু জানি আপোনালোকে জুন মাহত আপোনালোকৰ APSC প্ৰিলিমছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই বুকখন আপোনালোকে বাই কৰি ল'ব। বাই কৰা লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে। ইয়াত আপোনালোকে দেখা পাইছে APSC 2025ৰ কাৰণে যিবিলাক আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ ছল্ভ পেপাৰ আছে, সকলোখিনি ছল্ভ পেপাৰৰ আপোনালোকে এনচাৰ কি সকলোখিনি লাভ কৰিব। লগতে ইয়াত আপোনালোকৰ ডিটেইলছত কুৱেশ্যন এনচাৰবিলাক ডিছকাছ কৰি দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত সকলোখিনি কথা লিখা আছে। PCS GSৰ পেপাৰ আপোনালোকে তেনেকৈ দেখিব পাৰিছে। ছল্ভ পেপাৰ লগতে আপোনালোকৰ মক টেষ্টৰ পেপাৰ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে, বাই কৰা লিংকটো ডেছক্ৰিপশ্যনত আছে। আৰু লগতে এইটো আপোনালোকৰ এখন বুক যদি পঢ়ে, আপোনালোকৰ বহুখিনি হেল্প হ'ব। যদি আপোনালোকৰ APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা APSC কাৰণে অনলাইন কৰিলে, এপ্লাই কৰিলে, আৰু আপোনালোকে নিশ্চয় জানে জুন মাহত ইয়াৰ এক্সামসমূহ হ'বলৈ গৈ আছে। চ' এতিয়া আপোনালোকে বাই কৰি ল'ব পাৰে। বাই কৰা এমাজন ফ্লিপকাৰ্টৰ লিংক ডেছক্ৰিপশ্যনতে পাব, তাত গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আপোনালোকে দেখিব পাৰিছে APSC CCৰ কাৰণে। এতিয়া হ'লে মেইন ভিডিঅ'লৈ প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, মই আপোনালোকক কৈছোঁ এগ্ৰিকালচাৰ ফালৰ পৰা মুকলি কৰিছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট দেখিব পাইছে। 195টা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি আহিছে, আৰু লগতে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। মই সেইটো কথাও ডিছকাছ কৰি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। ইয়াত আপোনালোকে দেখিব পাৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট, মানে কি হৈছে কৃষি বিভাগৰ যিটো ৰিক্ৰুটমেণ্ট হয়, চাকৰি আহি গৈছে। টোটেল ভেকেঞ্চি 195 আছে, আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। ইয়াৰ যদি লাষ্ট ডেট সম্পৰ্কে মই ক'বলৈ যাওঁ, ইয়াৰ ভেকেঞ্চিকে ৰিলিজ কৰিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, যিটো APSC ফালৰ পৰাই ভেকেঞ্চিখিনি ৰিলিজ কৰি দিছে। ইয়াৰ লাষ্ট ডেট সম্পৰ্কে যদি মই ক'বলৈ যাওঁ, 17/4/2025, মানে এপ্ৰিল মাহৰ 17 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, যিটো কোৱা হয় শ্বৰ্ট ফৰ্মত ADO ভেকেঞ্চি আহিছে। নাম্বাৰ অফ পোষ্ট আছে 195। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ UR কেটেগৰীৰ ক্ষেত্ৰত 112টা, OBC MBC ক্ষেত্ৰত 37টা, SC ক্ষেত্ৰত 14টা, আৰু ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে 23টাকৈ দেখিবলৈ পাব। লগতে ST হিলৰ ক্ষেত্ৰত 9টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, এগ্ৰিকালচাৰ ভেকেঞ্চিখিনি যদি আপোনালোকে অপেক্ষা কৰিছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। স্কেল অফ পে পাব আপোনালোকে 30,000ৰ পৰা 1,10,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে পাব 12,700 টকা। নেম অফ ডিপাৰ্টমেণ্ট কৈছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভ অফ আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি ৰিলিজ কৰিছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। লগতে মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এজ লিমিটৰ ক্ষেত্ৰত 21ৰ পৰা 38 বছৰ হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে যিটো এজ ৰিলেক্সন হয়, সেইটো লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, মানে 43 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, মানে আপোনালোকৰ 41 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সন পাব, মানে 48 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এই যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত বিচাৰিছে BSc ইন এগ্ৰিকালচাৰ ডিগ্ৰীত পাছ কৰিব লাগিব। আৰু লগতে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। আৰু স্মল ফেমিলি নৰ্মছৰ যিখিনি ৰুল আছে, সেইখিনি আপোনালোকে ফ'ল' কৰিব লাগিব। লগতে এপ্লাই ফিজৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC MBC কাৰণে আপোনালোকৰ জেনেৰেলৰ কাৰণে 297.20, OBC MBC কাৰণে 197.20, BPLৰ কাৰণে 47.20। ইয়াৰ কাৰণে আবেদন কৰিবলৈ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। এইখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 17 এপ্ৰিল ইয়াৰ কাৰণে লাষ্ট ডেট, 18 মাৰ্চৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। এতিয়া আহিলোঁ আকৌ গ্ৰেড 4 কিছুমান ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক কৈছোঁ গ্ৰেড 3 গ্ৰেড 4 দুয়োজনৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা বুলি। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ MSV নগাঁৱৰ ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰতো গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ যিটো ফুল ফৰ্ম হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় MSVB, আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 3/4/2025, মানে এপ্ৰিল মাহৰ 3 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখি হৈছে কেণ্ডিডেট মাষ্ট এ বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা, BA হওক BSc হওক BCom হওক, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে, সকলোখিনি কথা লিখা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 4 ক্ষেত্ৰত SSLC পাছ কৰিব লাগিব।
লগতে কম্পিউটাৰ নলেজ অলপ লাগিব, যিহেতু গ্ৰেড 4 হলেও কম্পিউটাৰ বিষয়ে সৰু সুৰা কাম কৰিব লাগিব পাৰে। সো ইন্টাৰেষ্টেড হয় এলিজিবল আবেদনসমূহ কৰিব। সিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, মেডিকেল ফিটনেছ আপোনালোকৰ থাকিব লাগিব, কেৰেক্টাৰ চাৰ্টিফিকেট ভাল হ'ব লাগিব, আৰু লগতে এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত 500 টকাকৈ ফিজ পেমেন্ট কৰিব লাগিব। এইটো ডিমাণ্ড ড্ৰাফ্ট যোগে কাটিব লাগিব, যিটো এড্ৰেছ হয় সেই এড্ৰেছটো বেংকত গৈ ডিমাণ্ড ড্ৰাফ্ট কাটি এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি পেলাই এই যিটো এড্ৰেছ দেখুৱাইছে দিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় দামোদৰ সেইখিনি প্ৰাইভেট লিমিটেড ধুবুৰী আছাম 783331 এই যিটো এড্ৰেছ দেখুৱাইছে সেই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন পঠাই দিলে তাৰ পৰা শ্বৰ্টলিষ্ট ৰিজাল্ট লিষ্ট আপোনালোকৰ তেওঁলোকৰ যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৱেবছাইট আছে তাত আপোনালোকে চাব পাৰিব। লগতে ইণ্টাৰভিউ ডেটৰ কথাও ঘোষণা কৰিছে, আপোনালোকে দেখিছে 7 এপ্ৰিল 1:30 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।